এভৰিৱান ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজি মই বনাবলৈ ওলাইছোঁ পিঠাগুড়িৰ কেক। বহুত ইজি হয় বনাবলৈ আৰু বহুত কম সময় লাগে। তেনেহ'লে আহকচোন চাওঁ ইয়াৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন। ইয়াৰ বাবে ভাত খোৱা চাউলৰ পিঠাগুড়ি, 1 কাপ পানী, চেনি, শুকান নাৰিকলৰ গুড়ি। নাৰিকলখিনি মই ভালদৰে ৰুকি পেলাই শুকান কেৰাহীত ভাজি লৈছিলোঁ, 1 চামুচ বেকিং পাউডাৰ, 2টা ইলাইচি আৰু ৰিফাইন অইল। এতিয়া পিঠাগুড়িখিনিত মই 1 চামুচ বেকিং পাউডাৰ দি দিলোঁ। মই এই বাতিটোৰ জোখেৰে চেনি দি দিছোঁ, এবাতি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিটো কম বেছি কৰি ল'ব পাৰে। তাৰপিছত মই ইয়াত শুকান নাৰিকলৰ গুড়িখিনি দি দিলোঁ। পিঠাগুড়ি কেকত শুকান নাৰিকল গুড়ি দিলে বহুত ভাল লাগে খাই। আপোনালোকে যদি এনেকৈ বনাই পোৱা নাই তেনেহ'লে নিশ্চয় ট্ৰাই কৰি চাব পাৰে, বহুত ভাল হয় খাবলৈ। তাৰপিছত মই ইয়াত 1 কাপ পানী দি দিম। মই ইয়াত 1 কাপেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সানি থাকোঁতে যদি অকণমান শুকান নিচিনা দেখে তেতিয়াহ'লে আৰু অকণমান দি দিব পাৰিব। তাৰপিছত আটাইখিনি ভালকৈ মিলাই ল'ব। তাৰপিছত ইয়াত মই আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ আৰু আধা কাপ জোখেৰে মই ইয়াত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি দিয়াৰ পিছত ভালকৈ এবাৰ লৰাই ল'ব। চাৰিৰ পৰা 5 মিনিটমান এনেদৰে ভালকৈ ফেটি থাকিব। এয়া মোৰ কেকটো ফেটা হৈ গ'ল আৰু কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব, একেবাৰে পাতলো নহয় আৰু একেবাৰে ডাঠো নহয়। এইফালে মই প্ৰেছাৰ কুকাৰটো অকণমান গৰম কৰি লৈছোঁ। তাৰপিছত মই ইয়াত 3 চামুচৰ জোখেৰে ৰিফাইন তেল দি দিম। ইয়াত আপোনালোকে অকণমান ৰিফাইন তেলটো বেছিকৈ দিব, তেতিয়া কেকটোৰ তলফালে লাগি নধৰে। তাৰপিছত এনেদৰে এবাৰ ঘূৰাই ল'ব। এতিয়া মই ইয়াত কেকটোৰ মিশ্ৰণখিনি ভালদৰে ওপৰৰ পৰা দি দিম। কেকটোৰ মিশ্ৰণখিনি দিয়া হৈ গ'ল। এতিয়া প্ৰেছাৰ কুকাৰৰ চিটিটো খুলি ল'ম। আপোনালোকে ইয়াত কিন্তু চিটিটো খুলিবলৈ একেবাৰে নাপাহৰিব। এতিয়া ঢাকনখন লগাই 20ৰ পৰা 25 মিনিট সময় চিমত দি থ'ম। এয়া 25 মিনিটৰ পিছত মই শলা এডাল দি পেলাই কেকটো খুচি চাইছোঁ। শলাডাল একেবাৰে চফা হৈ ওলাই আহিছে, তাৰমানে আমাৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে হেতা বা চুৰি দি পেলাই কেকটোৰ চাৰিওফালে এনেদৰে সোমাই দিব। তেতিয়া অকণমান ঠাণ্ডা হোৱাৰ পিছত কেকটো ধুনীয়াকৈ ওলাই আহিব। ইয়াত আপোনালোকে কেকটো অকণমান গৰম হৈ থাকোঁতে উলিয়াই ল'ব, বেছি ঠাণ্ডা হোৱালৈ ৰখি নাথাকিব। এয়া মোৰ কেকটো ধুনীয়াকৈ ওলাই আহিল। বহুত ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও বহুত ভাল হয়। আৰু চাওকচোন কিমান কোমল হৈছে। এতিয়া কেকখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। এয়া আমাৰ পিঠাগুড়ি কেক একেবাৰে ৰেডি হৈ গ'ল। বহুতে বেছি ভাল হৈছে খাবলৈ আৰু বহুত কোমল হয়। এনেদৰে চুই দিওঁতে ভাঙি যায়। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।